everyone, welcome back to my YouTube channel. আজি যেহেতু শিৱৰাত্ৰি তো আমি লিজাবা তৃষ্ণা এনেকৈ মিলি নাৰিকলী মন্দিৰত যাম আৰু দিনটো দেখুৱাই থাকিম। এফালে লিজাবা আজি আকৌ লিজাবাৰ বাৰ্থডেও আছে দেই গাইছ আৰু এফালে আমাৰ তৃষ্ণা মইনা অলপ এতিয়া আমি যাওঁ। গাড়ী ৰখিব লাগিব, দেৰিয়ে হ'ল 6টা কিবা খিনিতে যোৱা কথা আছিল আৰু এতিয়া 8:15 কিমানমান হ'ল লগ যাওঁ। गाइस हम मंदिर आ गया, मंदिर आई गलो भाग्य भाग्य आहिलो गाइस फाइनली मंदिर ना खालो फाइनली हम ले लो फाइनली गाइस आमी मंदिर आहि पालो बस्तुबिलाक লৈ ললো এতিয়া মন্দিৰত প্ৰৱেশ কৰিম আৰু ফাৰ্ষ্ট টাইম এতিয়া আমি চাকি দিবলৈ যাওঁ আৰু গাইছ লাজো লাগে। পানী ঢালিবলৈ বিচাৰিছিলোঁ, তাৰপিছত ফাইনেলি আমি গাখীৰকে লৈ ল'লোঁ আৰু শিৱক ঢালিব পাৰোঁ। হয়, এতিয়া আমি গাখীৰ পানী ঢালি দিওঁ আৰু মহাদেৱক ওম নমঃ শিৱায় ওম নমঃ শিৱায়। পানী এইটোৰে ঢালিব পাৰিম নে? জুইকুৰা কিহৰ কাৰণে জ্বলায়? বেলেগ বেলেগ ঠাইসমূহত চাকি বন্তি দি এয়া মেইন মন্দিৰলৈ আহিলোঁ। আহি উঠি এয়া প্ৰসাদ দিছে, ইফালে প্ৰসাদ লৈ ল'লোঁ। চাহৰ ব্যৱস্থাও কৰিছে, ভাল লাগিছে। কাণে কাণে কথা ক'ম, কাণত কথা ক'ম, চাহ তাহ বুট চুপ খাই ল'লোঁ আমি ধুনীয়াকৈ। বলক এতিয়া আমি নন্দীৰ ওচৰলৈ যাওঁ। ডিজি ইয়াতে থৈ লওঁ। সেইফালে আমাৰ নন্দী মহাৰাজ বাট बैठा है। गाइस नेक्स्ट लाइफ होने की बालाई को ऐसे है गाइस साई लोग अपना সাংবাদিক এইটোৱে হ'ল নাৰিকলী মন্দিৰ। দিস ইজ মেইন গেট। আমাৰ ফটো শ্বুট চলি আছে গাইস। এতিয়া
ধুনীয়াকৈ ফটো চটো উঠি হলা চলা দি আৰু এতিয়া আমি পুখুৰীত যাম ক'ত বা আছে পুখুৰীত মাজুলী যাই আছোঁ মাজুলী যাই আছোঁ আমি বাজাৰ আছে বলক এতিয়া আমি কোনফালে বুজি পাইছোঁ এক্সাৰচাইজ মেলাও বহিছে কোনফালে গমেই নাপাওঁ ফাৰ্ষ্ট টাইম আহিছোঁ পুৰা মেলাও বহিছে দেখোন গাইছে আজি আমি ফুচকা ফুচকা চব আহিছে দেখোনে পুৰা এইবিলাক কিতাপ চিতাপ চব আহিছে এই মেলাৰ নিচিনাকৈ হৈছে দেখোনে চব ভালে ঠিকে আছে ভিডিঅ' কৰবাই লাগিব चारों तरफ जिलाबी ही जिलाबी गाइस हाय हाय लेकिन आइसक्रीम ठंडा दिन में भी দেখোন যাই দেখোনে পুখুৰীত যাম দে এখন ফটো উঠি আহিলে হ'ল বাছ কোনফালে যায় নো এইটোৱে পুখুৰী আৰু সেইফালেও আছে কোনফালে আছে সেইফালে চাগে বহা জাগা আছে তাতে এইটো নহয় এইটো দেখোন এয়া নেট ছেট আছে ফাৰ্ষ্ট টাইম হয়তো একবাৰ এইটো মন্দিৰ নহয় ভোগ খোৱা এইটোৱে হয় পুখুৰীটো য'ত চবে মানে আহিলে ফটো উঠা দেখাব আৰু আমাৰ লগবিলাক আহিছিল ফটো উঠিছিল আৰু আমি উঠোঁ দুখনমান अब हम खाएंगे आइसक्रीम ठंडा बोतल तो यहाँ पर देखो गाइस पूरा मुना सुना सब पाइस मुना सुना सब पाइस वाव कापोर सापोर आइछि देखोने शिवरात्रि रे गुसि आजिकाলি मोबाइলৰ কভাৰে ল'ব পাৰিলোঁ চাব নেকি মোৰ আছে দেখোন এইটো লৈ আছোঁ কিন্তু মোৰ এনেকুৱাই চোৱা মোকো লগা আছিলে খেলবা আহিব পাৰে মানে শিৱৰাত্ৰিত তাতে উঠো দে আমি মনত আছে মই উঠাই নাছিলোঁ মই একমাত্ৰ এইটো বস্তুতে উঠি পাইছোঁ চব বস্তু গাইছ নাৰিকলী মন্দিৰত এয়া প্ৰথমবাৰ আহিলোঁ আৰু আপোনালোক কোনোবা যদি ভিডিঅ' চাই থকা কোনোবা যদি নাৰিকলী মন্দিৰত গৈছিলে তেনেহ'লে কমেণ্টত জনাব নাম হৈছে গাইছ নাম जो नाम চাওঁ যাবনে গবাল সোনকালকে আহিছিলোঁ চাওক এতিয়া খোলা চাকি দিয়াৰ লাইন পুৰা নাম চলিছে আমি এতিয়া ভোগ খাবলৈ যাওঁ ভোগ চাবনে কি এইফালে দিয়া ভোগৰ ব্যৱস্থা কৰিছে ফাইনেলি খাব কাৰণে আহিলোঁ আমি খালোঁ এইফালে আমাৰ হোষ্টেলৰ ভৰসা ধুনীয়া লাগছে গোটেইকেইটা বনানিবা চাই দিয়ক এতিয়া আমি যাওঁ আৰু ইমান মানুহ আহিছে এতিয়াহে কিমান মানুহ হৈছে এতিয়া গাইছ আৰু আমি এতিয়া যাওঁ
চলতে গাইছ আপ কৃষ্ণা বাই বাই। এইটোৱে হ'ল নাৰিকলী মন্দিৰ গাইছ। আপোনালোকে আহিব যদি কোনোবা আহি পোৱা নাই। আৰু আমি ফাৰ্ষ্ট টাইম আহিলোঁ আজি। এতিয়া গাড়ী ৰখি আছোঁ, যামগৈ আৰু ফাইনেলি বাই বাই গাইছ। আমি এতিয়া হোষ্টেললৈ আহি আছোঁ। সলা চলা চাকি বন্তি দি ইয়াকে ফালে ले जावा पूरा बोल হোষ্টেলত যাওঁ। हम लोग आ गया हॉस्टल पर। কেনে লাগিল গাইছ মন্দিৰত যায়? কেনে লাগিল? থেংক ইউ কেনে লাগিল? ভাল লাগে। এতিয়া গাইছ হোষ্টেলৰ পৰা চিধা ঘৰলৈ যাম। বলক ঘৰলৈ যাম। বাই বাই হোষ্টেল। এতিয়া ঘৰলৈ যাবলৈ বহুত বাছত উঠি ল'লোঁ আৰু গাঁৱত। দিনটো যিহেতু একো খোৱা নাই, এয়া পাছত কিনি ল'লোঁ কমলা চকলেট। সৰু দিনলৈ মনত পৰে। আৰু যিহেতু মানুহে ভগৱান, সেইকাৰণে এইফালে মগনীয়া এজন আহিছিলে, তেওঁক দিলোঁ 10 টকা। মইতো চাকৰি নকৰোঁ বাৰু। এয়া দেউতা আকৌ নিবলৈ আহিল। এতিয়া বলক ঘৰলৈ যাওঁ। ফাইনেলি ঘৰ আ গয়া। মানে সেইখিনি চলালোঁ গাইছ। আৰু আমাৰ এই বাহুবলী আৰু বীৰবলকেইটা ডাঙৰ হৈছে। ডাঙৰ হ'লি দেখোন তহঁতে। মই এইকেইটা দিন নহওঁতে আকৌ আমাৰ ৰাধা চিয়াটো জন্ম পাইছি নহয় গাইছ। সেইটোকো চাব লাগিব এতিয়া হে। মই বহুত এক্সাইটেড হৈ আছোঁ। মানে মই ভিডিঅ'বিলাকত দেখাই থাকোঁ নহয় ৰাধা মোৰ ছাগলীটো, তাইৰো পোৱালি হৈছে মানে গাইছ। তো মই সেইটোকে চাবলৈ ৰখা নাই আৰু কাপোৰ চাপোৰ নহ'লাও এতিয়া। মই আগতে চাই ল'ম ৰাধাৰ পোৱালিটোক, চাই ল'ম বলক। ক'ত আছে আমাৰ সৰু মনু? তাইৰ নাম কি থৈছোঁ জানানে? বাবলি। বাবলি এইটো মোৰ ৰাধাৰ মোৰ নাতিনী। এই নাতিনী তোৰ নাম থৈছোঁ মই বাবলি। গম পাইছানে নাই? তোক মই দেখাই নাই, গম পাইছে নাই? ছাগলীৰ মাক এইটো মোৰ পুকুলো। জন্ম পোৱাৰ পৰা আজি ফাৰ্ষ্ট লৈছোঁ। মই অহাই নাই চলিটোকে মোৰ। আৰু আমাৰ দাদাহঁতৰ লগত থাকিব লাগে। থাক দাদাহঁতৰ লগত। তো গাইছ মই এতিয়া কাপোৰ কানি সলাই লওঁ দেই। বৰ্তমান একদম মুখত ধুই ফ্ৰেছ হৈ আকৌ আহিছোঁ আমাৰ ঘৰৰ মন্দিৰত। বৰদিনটোৰ ভিতৰত সেৱা নকৰিলে হ'বনে? মায়ে এইফালে যোগাৰ কৰি আছে ধুনীয়াকৈ সেৱা চেৱা কৰোঁ। যেনিবা ঘৰলৈ আহিলোঁ আৰু পথাৰত নবহাকৈ থাকিব নোৱাৰি। ইফালে ৰ'দৰ পোহৰ ধুনীয়াকৈ বহি লৈছোঁ। মানে মই ভাবিছিলোঁ অহাকালিলৈ আমাৰ ঘৰত কিবা পাতিছে। মানে মোৰ ঘৰৰ খবৰ ইমানে ব্যস্ত, মানে ইমানে একদম বিজি পাৰ্চন। ঘৰত কিবা আছেনে নাই একো পাত্তা পোৱা নাই। দেউতাহঁতে মাতিলে ঘপককৈ আহিলোঁ বাৰু। একো কথা নাই, আজি শিৱৰাত্ৰি বুলি ঘৰতে থাকিম। কালিলৈ আকৌ যামেই চাগে কলেজ, নহ'লে বা শুক্ৰবাৰে এনেকৈ যাম হোষ্টেললৈ। তাৰপিছত ইমান হাউদাউৰিকৈ আহিলোঁ। পিছে আপোনালোকে মোৰ ভ্লগ চাই কেনেকুৱা পায় প্লিজকৈ কমেণ্ট কৰি দিব। আৰু শিৱৰাত্ৰি বুলি ওম নমঃ শিৱায় বুলি এটা কমেণ্ট কৰি দিব। আৰু এতিয়া আমাৰ চকত মোৰ আগৰ মিনি ভ্লগ বা ভিডিঅ'বিলাক চোৱাসকলে গম পায় আমাৰ তাতে শিৱ মন্দিৰ আছে। মই য'ত শলা দি থাকোঁ মাজে সময়ে। এতিয়াতো যাব পৰাই নাই। আজি তাতে হেৰি পাতিছে, শিৱৰাত্ৰি আছে। এতিয়া নাম ধৰিব তিৰোতাসকলে গাঁৱৰ। তো তাতে যাম, দেখুৱাম আপোনালোকক। আমি যাই আছোঁ আমাৰ ইয়াৰে মন্দিৰলৈ নাম চাম ধৰিব মাহঁতে। তাৰপিছত যাওঁ আৰু বলক দেখুৱাই আছোঁ। এতিয়া আকৌ নাগাৰা নাম আছে। আমাৰ নাম খতম হ'ল। মই মানে ঘৰতে আহিলোঁ। আকৌ এতিয়া যাম। মানে গাইছ আজি ঘোটা খাবই পৰা নাই, পোৱাই নাই। দুখ লাগি আছে। সেই ঘোটা খাব নাপালে লাগি মই যায়ে থাকিম আজি মন্দিৰত। খিচিৰিও দিব। খায়েंगे आप खिचड़ी। খালিবলৈ বহুত ধুনীয়া লাগে খাই। ধুৰবাৰা ভিডিঅ' বনাই আছোঁ দেই। খিচাৰি গাৰু খিচাৰি দি খুটাটো বেছিকৈ নিদিলিয়ে। কণমান দিছা সৰু ছোৱালী বুলি ভুলকৈ দি দিছা। ইমান ডাঙৰ হৈছোঁ গম পোৱা নাই। খিচিৰি খাই লওঁ দে গাইছ। পূৰা 10টা বাজিব আৰু আমি শিৱৰাত্ৰি ভালকৈ পালন কৰিছোঁ।
কিবা ওখ চাপত দেখা পোৱা হৈছে আপোনালোকৰ কি যে খাং চাং কিমান খালে কমেণ্টত জনাব আৰু আজিৰ ভিডিঅ'টো ইমানতে বাই বাই ইমানেই নহয় ইমানতে সমাপ্ত কৰিলোঁ বুলি ঘোষণা কৰিলোঁ বাই বাই আকৌ ভ্লগত লগ পাম বেলেগ ভ্লগত বাই বাই